মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ নতুন গণিতৰ পাঠ নং ৭ ভগ্নাংশ আৰু দশমিক ভগ্নাংশৰ বিষয়ে। ভগ্নাংশ আৰু দশমিক ভগ্নাংশ আজি আমি একেটা ক্লাছতে দুইটা আলোচনা কৰিব নোৱাৰিম। আজি আমি অকল আলোচনা কৰিম ভগ্নাংশৰ বিষয়ে। ভগ্নাংশ এটা গোটা বস্তুৰ অংশ বুজায়। ভগ্নাংশ মানে হৈছে এটা গোটা বস্তুৰ অংশ। কিন্তু যেতিয়া ভগ্নাংশ এটাক আমি গাণিতিকভাৱে প্ৰকাশ কৰিম, সেই গাণিতিকভাৱে প্ৰকাশ কৰিবলৈ বস্তুটোৰ অংশবোৰ সমান হ'ব লাগিব। বস্তুটোৰ অংশবোৰ যদি অসমান হয় তেন্তে সেইটো ভগ্নাংশ নহ'ব। ভগ্নাংশ এটা হ'বলৈ হ'লে বস্তুটোৰ অংশবিলাক সদায় সমান হ'ব লাগিব। এয়া চোৱা, মোৰ হাতত এইটো আপেল আছে, এটা গোটা আপেল। এইটো এটা কি? এটা সম্পূৰ্ণ এটা আপেল। এতিয়া এই আপেলটোক যদি আমি এনেকৈ সমানে ভাগ কৰি দিওঁ, সমানে কাটি দিওঁ, আপেলটোক কি কৰিলোঁ? মই সমানে কাটি দিলোঁ। এইটো এটা গোটা বস্তুৰ আমি কেইটা অংশ পালোঁ? দুটা অংশ পালোঁ। এটা গোটা বস্তুৰ দুটা অংশ পালোঁ। এই দুটা অংশ যেতিয়া আমি সমানে লগাই দিম, আমি আকৌ কি পাম? সম্পূৰ্ণ গোটা বস্তুটো পাই যাম। এতিয়া গণিতত এই সমান অংশক, গোটা বস্তু এটাৰ এই সমান অংশবোৰক কোৱা হয় ভগ্নাংশ বুলি। গণিতত এই আধা অংশটোক এনেধৰণে প্ৰকাশ কৰা হয় আধা। এইটো মানে হৈছে আধা, আৰু ইয়াক পঢ়া হয় 2/1 বুলি। ইয়াক 2/1 বুলি পঢ়া হয়। এইটোৱে হৈছে ভগ্নাংশ। এটা গোটা বস্তুৰ সমান অংশ, দুটা সমান অংশ, সেইটো হৈছে কি? আমি সেইটো কি পালোঁ? 2/1 বুলি। এটা আপেলৰ প্ৰতিটো সমান অংশক আমি আধা বুলি লিখোঁ, আৰু ইয়াক পঢ়োঁ আমি 2/1 বুলি। মানে এটা সম্পূৰ্ণ বস্তুক আমি দুভাগ কৰোঁ, তেনেহ'লে তাৰ প্ৰতিটো সমান অংশকে আমি আধা বুলি লিখোঁ, আৰু ইয়াক আমি পঢ়োঁ 2/1 বুলি। যদি আপেলটোক মই এনেকৈ অসমানকৈ ভাগ কৰিলোঁ হয়, আমি অসমান ভাগ পালোঁ হয়। আৰু অসমান ভাগবোৰক ভগ্নাংশ বুলিব নোৱাৰি, কাৰণ ভগ্নাংশ হৈছে কি? এটা সম্পূৰ্ণ বস্তুৰ সমান অংশবোৰক ভগ্নাংশ বুলি কোৱা হয়। অসমান অংশবোৰক ভগ্নাংশ বুলি কোৱা নহয়। আৰু কেইটামান উদাহৰণ মই দেখুৱাব খুজিছোঁ। এইটো চোৱা, মোৰ হাতত এটা চকলেট আছে এটা। এই চকলেটটোক মই যেতিয়া সমানে এনেকৈ ভাগ কৰি দিম, চকলেটটোক মই সমানে এনেকৈ ভাঙি দিম, চকলেটটোক সমানে দুভাগত ভাগ কৰিলোঁ, তাৰমানে প্ৰতিটো ভাগকে আমি কি বুলি ক'ম? আধা বুলি ক'ম। আৰু এইটোক আমি এনেধৰণে প্ৰকাশ কৰিম, মানে সম্পূৰ্ণ চকলেটটোৰ এটা অংশক যেতিয়া ল'ম, আমি দুটা ভাগ কৰিছোঁ, দুইটা ভাগৰ প্ৰতিটো অংশই কি হ'ব? আধা, আৰু ইয়াক আমি প্ৰকাশ কৰিম 2/1 বুলি। যদি মই চকলেটটোক এনেকৈ ভাগ কৰোঁ, এইটো কি হ'ব? দুটা সমান অংশ হ'বনে? নহ'ব। তাৰমানে এইটো ভগ্নাংশ নহ'ব। ভগ্নাংশ হ'বৰ কাৰণে কি লাগিব? আমাৰ সম্পূৰ্ণ বস্তুটোৰ সমান অংশৰ দৰকাৰ। দুটা অসমান অংশ কেতিয়াও ভগ্নাংশ হ'ব নোৱাৰে। এতিয়া মই চকলেটটোক সমানে 4 ভাগত ভগাইছোঁ। 1 ভাগ, 2 ভাগ, 3 ভাগ, 4 ভাগ। তাৰমানে সম্পূৰ্ণ বস্তুটোক মই কেইভাগত ভগাইছোঁ? 4 ভাগত ভগাইছোঁ। সম্পূৰ্ণ বস্তুটোক মই 4 ভাগত ভগাইছোঁ। আৰু ইয়াৰে এটা অংশক, যিকোনো এটা অংশক কোৱা হ'ব কি? 4/1 বুলি। 4/1 বুলি। সম্পূৰ্ণ বস্তুটোক যেতিয়া মই 4টা সমান ভাগত ভাগ কৰিছোঁ, আৰু তাৰে যিকোনো এটা অংশক, প্ৰতিটো অংশকে কি বুলি কোৱা হ'ব? 4/1 বুলি। এতিয়া ইয়াৰ পৰা যদি মই দুটা অংশ লওঁ, এই 4টা ভাগৰ পৰা মই দুটা অংশ বুজাইছোঁ, সেইটোক মই ক'ম 4/2 বুলি। আৰু যেতিয়া মই 3টা অংশ একেলগে ল'ম, তেনেহ'লে সেইটোক মই ক'ম 4/3 বুলি। আৰু যেতিয়া 4/4টা ভাগেই ল'ম, তেনেহ'লে সেইটোক মই কি ক'ম? 4/4 বুলি। তাৰমানে সম্পূৰ্ণ অংশটো। চকলেটটোক ভাগ কৰিছোঁ 1, 2, 3, 4, 5, 6, 7, 8,
9 10 10টা সমান অংশত ভাগ কৰিছোঁ মই চকলেটটো কেইটা সমান অংশত ভাগ কৰিছোঁ 10টা সমান অংশত ভাগ কৰিছোঁ তেনেহ'লে ইয়াৰ প্ৰতিটো অংশই কি বুজাব ইয়াৰ প্ৰতিটো অংশই কি বুজাব 10 ভাগৰ 1 বুজাব আৰু আমি ইয়াক এনেধৰণে লিখিম 10 ভাগৰ 1 প্ৰতিটো অংশই বুজাব 10 ভাগৰ 1 বুলি আৰু আমি ইয়াক এনেধৰণে প্ৰকাশ কৰিম 10 ভাগৰ 1 এতিয়া যদি মই দুটা অংশ লওঁ দুটা অংশক বুজাবৰ কাৰণে মই কি কৰিম ইয়াক কি ধৰণে লিখিম 10 ভাগৰ 2 ঠিক তেনেধৰণে তিনিটা ভাগ বুজাবৰ কাৰণে মই কি লিখিম 10 ভাগৰ 3 তেনেকৈ চাৰিটা ভাগ বুজাবৰ কাৰণে মই লিখিম 10 ভাগৰ 4 পাঁচটা ভাগ বুজাবৰ কাৰণে 10 ভাগৰ 5 ছটা ভাগ বুজাবৰ কাৰণে মই কি লিখিম 10 ভাগৰ 6 আৰু সাতটা ভাগ বুজাবৰ কাৰণে মই কি লিখিম 10 ভাগৰ 7 আঠটা ভাগ বুজাবৰ কাৰণে মই লিখিম 10 ভাগৰ 8 তেনেধৰণে নটা ভাগ বুজাবৰ কাৰণে লিখিম মই 10 ভাগৰ 9 আৰু 10টা ভাগ বুজাবৰ কাৰণে মই লিখিম 10 ভাগৰ 10 তাৰ মানে সম্পূৰ্ণ অংশটো ভগ্নাংশ কি তোমালোকে বুজি পাইছা নিশ্চয় ভগ্নাংশ হৈছে এটা সম্পূৰ্ণ বস্তুৰ সমান অংশ এটা সম্পূৰ্ণ বস্তুৰ প্ৰতিটো সমান অংশক ভগ্নাংশ বুলি কোৱা হয় এতিয়া এই আকৃতিটো চোৱাচোন তোমালোকে এই আকৃতিটোত কি আছে যে এটা সম্পূৰ্ণ বস্তু কেইটা ভাগত ভাগ কৰা হৈছে দুটা ভাগত ভাগ কৰা হৈছে দুটা সমান অংশত ভাগ কৰা হৈছে আৰু ইয়াৰে এটা অংশক কি কৰা হৈছে ৰং দিয়া হৈছে এতিয়া ৰং দিয়া অংশটো যদি আমি ভগ্নাংশত প্ৰকাশ কৰোঁ তাৰ মানে আমি কি লিখিব পাৰিম এটো 2 ভাগৰ 1 অংশ মানে দুটা ভাগৰ এটা অংশত ৰং দিয়া হৈছে আমি ইয়াক কি বুলি লিখিম আধা বা 2 ভাগৰ 1 অংশ তাৰ পাছত এই আকৃতিটোলৈ মন কৰা ইয়াত কি আছে এই বৃত্তটো কেইটা ভাগত ভাগ কৰা হৈছে চাৰিটা ভাগত ভাগ কৰা হৈছে এটা দুটা তিনিটা চাৰিটা ভাগত ভাগ কৰা হৈছে ইয়াৰে তিনিটা অংশত ৰং দিয়া হৈছে মানে আমি মুঠ ভাগ কিমান পাইছোঁ চাৰিটা আৰু এই চাৰিটা ভাগৰ পৰা এই ৰং দিয়া অংশ কেইটা যদি আমি লওঁ আমি কি বুলি লিখিম ইয়াক 4 ভাগৰ 3 অংশত ৰং দিয়া হৈছে এই আকৃতিটো চোৱা এই ত্ৰিভুজটো তিনিটা সমান অংশত ভাগ কৰা হৈছে ইয়াৰে এটা অংশত ৰং দিয়া হৈছে তাৰ মানে ৰং বুলোৱা অংশটো আমি কি বুলি প্ৰকাশ কৰিম কেইটা ভাগত ভাগ কৰা হৈছে 3 ভাগৰ 1 অংশ বুলি লিখিম 1/3 বুলি আমি ইয়াক কম ইয়াত চোৱা এই বৃত্তটো কেইটা ভাগত ভাগ কৰা হৈছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা ভাগত ভাগ কৰা হৈছে ইয়াৰে কেইটা অংশত ৰং কৰা হৈছে দুটা অংশত ৰং কৰা হৈছে তাৰ মানে আমি ইয়াক কি বুলি লিখিম 6 ভাগৰ 2 অংশ ইয়াত কেইটা ভাগ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা 9 10 11 12 13 14 15 16টা ভাগ কৰা হৈছে তাৰ মানে মুঠ অংশ কেইটা আছে 16টা অংশ আছে আৰু ইয়াৰে কেইটা অংশ ৰং কৰা হৈছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা অংশ ৰং কৰা হৈছে তাৰ মানে আমি ইয়াক কি বুলি লিখিম 16 ভাগৰ 6 অংশ ৰং কৰা হৈছে এই আকৃতিটোলৈ মন কৰা ইয়াত মুঠ ভাগ কেইটা কৰা হৈছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা ভাগ কৰা হৈছে তাৰে এটা অংশত ৰং কৰা হৈছে তাৰ মানে আমি ইয়াক লিখিম 6 ভাগৰ 1 বুলি এতিয়া ভগ্নাংশ কি তোমালোকে নিশ্চয় বুজি পাইছা আশা কৰোঁ তোমালোকে বুজি পাইছা এই আকৃতিটো মন কৰা ইয়াত বৃত্তটো সমানে দুটা ভাগত ভাগ কৰা হৈছে আৰু দুটা ভাগৰ দুইটা অংশতে কি কৰা হৈছে ৰং কৰা হৈছে তাৰ মানে আমি ইয়াক কি বুলি লিখিম 2 ভাগৰ 2 তাৰ মানে কি 2 ভাগৰ 2 মানে আমি কি পালোঁ যে সম্পূৰ্ণ অংশটোতেই ৰং দিয়া হৈছে ঠিক তেনেদৰে এই ত্ৰিভুজটোলৈ মন কৰা এই ত্ৰিভুজটো তিনিটা সমান অংশত ভাগ কৰা হৈছে আৰু তিনিটা অংশতেই ৰং দিয়া হৈছে তাৰ মানে আমি ইয়াক কি বুলি লিখিম 3 ভাগৰ 3 আৰু 3 ভাগৰ 3 মানে কিমান পাম আমি সম্পূৰ্ণ এটা অংশত ৰং দিয়া হৈছে ঠিক তেনেদৰে বৰ্গটোলৈ মন কৰা বৰ্গটো কেইটা ভাগ কৰা হৈছে চাৰিটা ভাগ কৰা হৈছে আৰু এই চাৰিটা ভাগৰ চাৰিটা অংশতেই ৰং কৰা হৈছে তাৰ মানে আমি ইয়াক কি বুলি লিখিম 4 ভাগৰ 4 তাৰ মানে আমি কি পাম যে সম্পূৰ্ণ অংশ এটা অংশত ৰং দিয়া হৈছে সম্পূৰ্ণ অংশটোতেই ৰং দিয়া হৈছে আলোচনা কৰোঁ আহা ভগ্নাংশৰ হৰহ আৰু লবৰ বিষয়ে এই ভগ্নাংশটোলৈ মন কৰাচোন কি দেখিছা তোমালোকে 5 ভাগৰ 3 ইয়াত এই 3টোক কোৱা হ'ব ভগ্নাংশটোৰ লব বুলি 3ক কোৱা হ'ব ভগ্নাংশৰ লব বুলি আৰু এই 5টোক কোৱা হ'ব ভগ্নাংশৰ হৰহ বুলি
তাৰ মানে ইয়াৰ অৰ্থ এইটোৱে যে এটা সম্পূৰ্ণ বস্তুৰ 5টা ভাগ কৰিছোঁ আমি আৰু সেই 5টা ভাগৰ পৰা কেইটা ভাগ লৈছোঁ আমি 3টা ভাগ লৈছোঁ 3টোক কোৱা হ'ব লব আৰু এই 5টোক কোৱা হ'ব হৰ ঠিক তেনেদৰে আমি যদি এই ভগ্নাংশটো লওঁ 3 ভাগৰ 2 তেনেহলে এই 2 কি হ'ব 2 কোৱা হ'ব লব আৰু 3 কোৱা হ'ব কি হৰ আমি কি বুজিলো যে এটা সম্পূৰ্ণ বস্তুৰ যিমানটা অংশত ভাগ কৰা হয় যিমানকেইটা সমান অংশত ভাগ কৰা হয় সেই সমান অংশকেইটাক হৰ বুলি কোৱা হয় আৰু সেই সমান অংশকেইটাৰ পৰা যিকেইটা অংশ লোৱা হয় সেইটো কোৱা হয় লব বুলি কোৱা হয় আমাৰ যদি দিয়া থাকে হৰ 5 আৰু লব 2 আমি কেনে ধৰণে লিখিম ভগ্নাংশ আকাৰত লিখিব দিলে আমি কেনেকৈ লিখিম আমি লবটো ওপৰত লিখিম আৰু এডাল আস্তানি দিম আৰু হৰটো ক'ত লিখিম আমি তলত লিখিম এটো হৈ যাব 5 ভাগৰ 2 মানে এটা সম্পূৰ্ণ বস্তুক 5টা ভাগত ভাগ কৰা হৈছে আৰু সেই 5টা ভাগৰ পৰা আমি কেইটা ভাগ লৈছো 2টা ভাগ লৈছো এতিয়া এটো চোৱা যদি হৰ 7 দিয়া থাকে আৰু লব 3 দিয়া থাকে আমি এক ভগ্নাংশত কেনে ধৰণে প্ৰকাশ কৰিম আমি লবটো ওপৰত লিখিম এডাল আস্তানি আৰু হৰটো তলত লিখিম মানে এটা সম্পূৰ্ণ বস্তু 7টা ভাগত ভাগ কৰা হৈছে 7টা সমান অংশত ভাগ কৰা হৈছে আৰু এই সমান অংশটোৰ পৰা সমান 7টা অংশৰ পৰা 3টা অংশ লোৱা হৈছে মানে আজি আমি পাঠটোৰ পৰা কি শিকিলো আমি শিকিলো ভগ্নাংশ কি ভগ্নাংশ হৈছে এটা সম্পূৰ্ণ বস্তুৰ সমান অংশ এটা সম্পূৰ্ণ বস্তুৰ প্ৰতিটো সমান অংশক আমি ভগ্নাংশ বুলি কওঁ তাৰ পাছত আমি কি শিকিলো ভগ্নাংশ কেনেদৰে প্ৰকাশ কৰিব লাগে আৰু শিকিলো ভগ্নাংশৰ লব আৰু হৰ ভগ্নাংশৰ হৰ হৈছে আমি সম্পূৰ্ণ বস্তু এটা কিমানটা সমান অংশত ভাগ কৰো হেতু হৈছে ভগ্নাংশটোৰ হৰ আৰু তাৰ পৰা কিমানটা সমান অংশ আমি লওঁ হেতু হৈছে ভগ্নাংশটোৰ লব ভগ্নাংশ তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ পিছৰ ক্লাছত আমি আলোচনা কৰিম সমতুল্য ভগ্নাংশ আৰু দশমিক ভগ্নাংশৰ বিষয়ে